নমস্কাৰ সকলোকে। এয়া আমাৰ ছোৱালী দুজনীয়ে মানে কলপুৰি কাষবিলাক মচি আছে। দেউতাই পুতিছে। এইবাৰ 2টা কলপুলি পুতিছে। এইটো হৈছে কালী পূজাৰ কাৰণে। আমি যিহেতু এই কলপুলিটোক কালী মা হিচাপে আমি পূজা কৰোঁ। আৰু এইফালে আৰু এটা পুলি পুতিছে মানে জুবিনদাৰ নামত। এইটো চাকি এগছি জ্বলাইছোঁ। জুবিনদা নোহোৱা আজি এমাহে হ'ল। নাই যদিও মানে জুবিনদা সদায় আমাৰ মাজত থাকিব অমৰ হৈ। আৰু 2 বায়েক ভনীয়েকে কি ধুনীয়াকৈ লিখিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ, আই লাভ ইউ। ইমান ধুনীয়াকৈ লিখিছে আৰু দেখি ভালো লাগিছে দিয়কচোন বাৰু। আৰু মানে কি ক'ম আৰু, এবাৰ মোৰ একেবাৰে মন যোৱা নাই, কিন্তু সিহঁত দুজনী ইমান ধুনীয়াকৈ মানে এনেকুৱাকৈ যে মানে সজাব বা মচিব মই ভবাই নাছিলোঁ। সঁচাকৈ ডাঙৰ হৈ আহিছে ইহঁত দুজনী। আৰু এয়া মই এনেকৈ চাকি গছ জ্বলালোঁ জুবিনদাৰ নামত। আৰু আজিলৈ আহিছোঁ। দীপাৱলীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।